আহক আজি আমি যাওঁ পূজা চাবলৈ শুৱালকুছি শিঙিমাৰী বংশৰৰ আৰু দদৰাৰ পূজা চাওঁ আজি। আহক আমি একেলগে যাওঁ পূজা চাবলৈ। এয়া আমি আহিলোঁ, এয়া বংশৰৰ এইটো গেট হয়। আমি বংশৰৰ পূজাৰ ভিতৰ ফালে সোমোৱা নাই, আমি একেলগে আহিলোঁ দদৰাৰ পূজালৈ। এয়া আমি আহি আছোঁ, এইখন হ'ল দদৰাৰ পূজা। এয়া দেখিছেনে লাইটৰ ডেক'ৰেশ্যনবিলাক, দেখি যে কিমান ভাল লাগে এইবিলাক। এয়া আমি আহিলোঁ পূজা চাবলৈ আহিছোঁ যেতিয়া মূৰ্তি নাচালেনো ভাল নালাগে, তাকে আমি আহিলোঁ মূৰ্তি চাবলৈ। এয়া দেখিছেনে কিমান ধুনীয়া মূৰ্তিখিনি, দেখিলে কিবা এটা ভালে লাগি যায়। তাৰ পৰা আমি আহিলোঁ দদৰাৰ পৰা আহিলোঁ আমি শিঙিমাৰী পূজালৈ। তাত আহিছে মীনা বজাৰ, এয়া মীনা বজাৰ। তাত আৰু আমাৰ নিয়ৰে মানে মীনা বজাৰত মানে কিবাগিলাত উঠিব আৰু তাকে তাৰ লগতে বাধ্য হৈও ময়ো উঠিব লগা হ'ল। নিয়ৰে বোলে ইয়াত জঁপিয়াই, কিন্তু সি ভয়তে জঁপিয়াব নোৱাৰিলে। তাৰ পৰা আমি মীনা বজাৰৰ পৰা ওলাই আহিলোঁ, যিহেতু সময়ো আমাৰ হাতত কম আছিলে। তাৰ পৰা এয়া চাওকচোন হনুমানটো গেটতে থৈ দিছে, তাকে অলপ। তাৰ পৰা আমি এয়া মূৰ্তিখিনি চালোঁ, দুৰ্গা মা মূৰ্তি কিমান যে ধুনীয়া। এয়া আমি শিঙিমাৰীৰ পৰা ঘৰলৈ বুলি উভতিলোঁ, যিহেতু ৰাতিও বহুত হৈছে। আমি বাইক লৈহে আহিছোঁ, যিহেতু আমি বাইকৰে মানুহ হয়। সেয়া আমি শুৱালকুছিলৈ উভতিলোঁ। এয়া আমি শুৱালকুছিৰ বালিচৰৰ পূজাখন অলপ চাওঁ বুলি আহিলোঁ। তাতে এয়া আমি এতিয়া বালিচৰত আছোঁ। এয়া ৰাৱণ, এয়া এতিয়া আমি ৰাৱণ চালোঁ, ঘৰলৈ যাম। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। আজিলৈ আহোঁ, নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম। বাই বাই।